যোৱা 25 ছেপ্টেম্বৰত আমি এখন কাজিৰঙাত আমাৰ চিন্তন শিবিৰৰ আয়োজন কৰিছিলোঁ। তাতে আমি গুৰুজী শ্ৰী শ্ৰী ৰবিশংকৰ ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ আমাক সকলোকে মাৰ্গদৰ্শন কৰিবলৈ আৰু আমাৰ অনুষ্ঠানটোত তেখেতৰ যি জ্ঞান প্ৰজ্ঞা তাৰ অলপ হ'লেও আমাৰ লগত শ্বেয়াৰ কৰিবৰ বাবে। অনুষ্ঠানত যোগদান কৰাৰ পিছত গুৰুজীয়ে আমাক এটা কাৰ্যসূচীৰ কথা কৈছিলে, সেইটো হ'ল লাইটে হোম, অৰ্থাৎ সোলাৰ লাইটৰ জৰিয়তে আৰ্ট অফ লিভিঙৰ ফালৰ পৰা 2013 চনৰ পৰা 760খন গাঁৱৰ 3000টা গৃহক সামৰি এটা লাইটে হোম বুলি প্ৰজেক্ট এটা আৰম্ভ কৰিছিলে। ইয়াৰ ভিতৰত অৰুণাচল, মণিপুৰ, মেঘালয়, আমাৰ অসমৰ বিভিন্ন স্থান ইতিমধ্যে তেখেতসকলে বা আৰ্ট অফ লিভিঙে সামৰি লৈছিলে। সিদিনাখন তেখেতে আমাৰ কাৰ্বি আলং আৰু ডিমা হাছাও জিলাতো কিছু সোলাৰ লাইট পঠোৱাৰ বাবে আমাৰ আগত উল্লেখ কৰিছিলে। তাৰপিছত ইতিমধ্যে বহুত গাঁৱত তেওঁলোকে নিজেও গৈ লগাইছে। আজি প্ৰতীকী অৰ্থত এই আমাৰ সোলাৰ লাইটখিনি আমি কাৰ্বি আলং জিলালৈ প্ৰেৰণ কৰিব খুজিছোঁ। এটা প্ৰচাৰো হয়, প্ৰসাৰো হয় আৰু আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে ৰাইজেও অলপমান হ'লেও তেওঁলোকেও অলপ কনচিয়াছ বৃদ্ধি পায় যে য'ত য'ত গ্ৰিডৰ লাইট নাযায় তাতে আমি সোলাৰৰ জৰিয়তেও সুন্দৰভাৱে আমাৰ কাম আমি কৰিব পাৰোঁ, দৈনন্দিন কাম আমি কৰিব পাৰোঁ। মই গুৰুজী শ্ৰী শ্ৰী ৰবিশংকৰ ডাঙৰীয়াক আকৌ এবাৰ শ্ৰদ্ধা জনাইছোঁ, অসমবাসী ৰাইজৰ হৈ কৃতজ্ঞতা জনাইছোঁ আৰু আৰ্ট অফ লিভিঙৰ আটাইকে মোৰ ধন্যবাদ জনাইছোঁ।